বুঢ়ান কি খবৰ সকলোৰে আৰু সকলোৰে খবৰ ভালে আছে আৰু মই আজি আহিলো এয়া আছে কেনেকুৱা খবৰ বহুত ভাল কি কৰে হ্যাপি বিহু নতুন বছৰ বিচাৰি গেল বকাইলো আপোনালোকক আৰু ইফালে পুৰা ইফালে ভেলাঘৰ বনাইছে আৰু ইফালে ভেলাঘৰ বনোৱা নাই নেকি এটা আছে বহুত কিটা কন্টেক্টত আছে মানে যাম মানে বালিপটা যাম বাৰু দেৰি হ'ল আহোঁতে অলপ তাতে চাইকেল লৈ আহিছোঁ তাৰপিছত আৰু কিবা কবি নেকি কি কম চবে ভালে থাকক আৰু বিহুটো এনজয় কৰক ভালকে হয় নহয় বুঢ়ান আৰু শুই উঠিলোঁ গুড মৰ্ণিং আইতাহঁত আছে পুৰা এইফালে কামত ব্যস্ত আৰু বিহু বুলি শুভেচ্ছা থাকিল বা আৰু এইফালে পুৰা কাঠি মুচি আছে ৰাতিপুৱা উঠি মানে কাঠিয়া মুচিছা হে আৰু এইফালে এইবিলাক গোবৰ আৰু মাটি কি লেপকিছা ইয়াতে ককা পুৰা মানে মাছ বাচি আছে কিবা মাছ আনছি চাওঁ ৰ আৰু এইফালে এয়া ককা আছে পুৰা মাছ বাচি আছে কি মাছ এইটো চিলভাৰ ক'ৰ পৰা আনছা তো পুখুৰী বৰপুখুৰীৰ পৰা আৰু এয়া এইটো কি মাছ বুলি কয় ককা চিলভাৰ মাছ এইটো ইচ্ছা নাই নে কালি আহিছা 6টা বজাতে গৈছো 6টা বজাতে যাই আলচা হয় দুটা মাছ চাইকেলখন কিয় চলাব লাগে এতিয়া হে পশু কি বস্তু পাইছা এতিয়া কচু পাইছা তই হে ভিজা আৰু মই বোলে পানী আনিব লাগে এতিয়া পানী আনিব যাওঁ আৰু আইতাক বোলে পানী লাগে এয়া লৈ ল'লো পানী আছে দেই এইটো আৰু ভিডিঅ' দিয়া নপৰে মানে পুৰা নন ষ্টপ মানে হ'ব আৰু এইকেইদিন মানে ভিডিঅ' দিয়া নপৰে তো সেইকাৰণে সেইবাবে বুলি ভাবিলোঁ কি এইকেইদিন পুৰা নন ষ্টপ ভিডিঅ' যাব ইউটিউবত মাৰিব লগা হৈছে কি দিন পৰিল ভাইহঁত মানে কি কৰিবি আৰু উপায় নাই ভাই চাহ খাবই নাই মানে ঘুমেই উঠিকে নাই চাহ বনোৱা এইফালে বনাইছাওঁ আমি গাখীৰ চাহ নে কফি পুৰা একদম কফি নিচিনা চাহ বনাইছি চাহ আহি পালে পুৰা ৰাতিপুৱা চাহটো খাই লওঁ চাহ তাহ খাবই নাইতো সেইকাৰণে চাহটো খাই দেখাই দিম আৰু আজি কোন গায়ক কোন এইবোৰ এনেকৈ মানে চাহ তাহ খাই আহিছিলোঁ আৰু মানে আহোঁতে মানে এটা ঘৰ এটা দেখিছিলোঁ ঘৰটো নাই এতিয়া কি হ'ল ঘৰটো কিয়া নতুনকৈ ঘৰ বনাব সেইটো আইতা আহিছে মানে গা পা ধুই আহিল আইতা কি খবৰ আজি মানে বৈধ্য ৰ'দ দিছে মানে কি ক'ম মানে একদম 2 দিন মানে ঠাণ্ডা দিলে আজি মানে ৰ'দটো বেছিকৈ দিছে অলপ আইতা কি আনিছে এইগিলা কিহৰ কাৰণে আজি খানা আছে নেকি নৰাহে খানা হ'ব আজি মানে মই খাম কিন্তু খানা ময়ো খাম কি কৈছা ভাই ফটো উঠাব নাই ভিডিঅ' কৰি আছো কাটিৰ ভিতৰত ব্যস্ত ভাই বাপ কেনেকুৱা হ'ব হেপী বিহু নতুন বছৰ বিচাৰ থাকিল আছো ভালে আছো বৈধ্য আইতা কি আয়োজন কেনেকুৱা বিহুৰ বৈধ্য ভাল এই বোকা মুখা খচিলিয়ে গোটেই এইফালে এই মানে চলি মুখাই মানে ভেলাঘৰ এটা বনাইছে ক'ত বনাইছে ভেলাঘৰটো এই যাই পেলাই চাই আৰু এতিয়া ভেলাঘৰ চাম মানে কি হ'ল ভেলাঘৰ কেইটাপে লাগছে হ'ল আজি এসপ্তাহমান হ'ল নে আজি গায়ক কাক মাতিছি বিনীত কলিতা ৰাতি আহিব পিছে আৰু আপোনালোকৰ ভিডিঅ'টো চাই থাকিব শেষ নকৰালৈ এটা চলি মুখাই মানে ভেলাঘৰ বনাইছে আহক দেখাই আছো মই ভেলাঘৰত বহি আছোঁ এতিয়া বৰ্তমান আৰু ইফালে পুৰা মানে কি ক'ম আৰু আজি গায়ক আহিব ৰাতি মানে ভিডিঅ'টো পুৰা ধামাকা হ'বলৈ যাই আছে মানে এতিয়া মই লখিমপুৰ পুখুৰীত যাম মানে আহি পেলাই এয়া দাদাহঁত আছে এইফালে হেপী বিহু কেনেকুৱা খবৰ বেয়া কিয় জানাই দেখোন আৰু দিয়া এতিয়া আমি লখিমপুৰ পুখুৰীত যাওঁ ৰাতি মানে পুৰা প্ৰগ্ৰেম আছে চাব লাগিব হ'ল বালিপূজা চক আৰু এতিয়া আমি লখিমপুৰ পুখুৰীত যাই আছোঁ বৰ্তমান ঘৰত কেনেকুৱা আয়োজন তামাম এইটো পুখুৰীৰ পৰা যাই আছোঁ লখিমপুৰ পুখুৰী একদম মানে বিখ্যাত লখিমপুৰ পুখুৰী আৰু ডিম্পু ঘৰ ইয়াতে ডিম্পু ঘৰ ইয়াতে পুখুৰীটো পাৰ হৈ পিনে তাৰ এতিয়া মাক দেউতাহঁত উঠি গ'ল নলবাৰীলৈকে সেইকাৰণে তাৰ সিহঁতৰ স্থায়ী ঠিকনা নলবাৰী হৈ গ'ল কিন্তু ঘাই ঘৰ বুলি কয় আৰু আমাৰ গাঁৱলীয়া ভাষাত ইয়াতে
আৰু এনেকৈ লখিমপুৰ পুখুৰী আহিবলৈ আৰু এইখন হ'ল দলং আগত বজাৰ আছে আৰু এতিয়া আমি তালৈ যাই আছো বৰ্তমান আৰু এটা মাছ এটা দেখাম চিতল মাছ একদম চিতল মাছ মানে কি মানে মাছৰ বজাৰ যাই আছো বলক মাছৰ বজাৰ এয়া পুখুৰী চালো আৰু এইবিলাক মাছ ধৰি আছে বৰ্তমান ৰাতিপুৱা আহিব লাগিছিল মানে ৰাতিপুৱা অহা নহ'ল বাৰু মই আৰু এইফালে এয়া হ'ল লখিমপুৰ পুখুৰী এয়া আজি হ'ল উৰুকাৰ কাৰণে আজি ভাবিলোঁ কি আজি বজাৰত আহোঁ এইফালে কি মস্ত মাছ চাওক মাছ আপোনালোকক দেখাম এতিয়া এইটো চাওক কি মাছ এইটো বহুত ডাঙৰ ডাঙৰ এইটো কি মাছ এইটো কি মাছ বিকেট মাছ নে একদম কি মস্ত মাছ চাওক মাছ মানে পুৰা মাছ এৰিলা আৰু এইফালে বজাৰ খোলাত আহিলোঁ উৰুকা বুলি আজি হেপী বিহু নতুন বছৰ পইচা থাকিলে থেংক ইউ আৰু এইফালে পুৰা মাছ এৰিলা কি মাছ কোনটো এইটো সিলভার আছে ব্রিগেড আছে চিলভাৰ কিমান দিন হ'ল এইকেইটা এটা আপনার কেজি 270 250 আৰু ক'ৰ পৰা আহিছে আপোনালোক আমি ৰাজাহলি ছাৰ কিমান অন্তৰৰ পৰা আহিছে কিমান অন্তৰৰ পৰা আহিছে মাছ কিনিবলৈ ক'ৰ পৰা আহিছে মানে উৰুকাৰ দিনা এইটো স্পেচিয়েল গাইছ কাৰোবাক যদি উৰুকাত যদি ডাঙৰ মাছৰ প্ৰয়োজন তো আমাৰ এই পুখুৰীৰ পৰা আহিব পাৰে ডাঙৰ মাছ একদম বুম মাছ লৈ যাব পাৰে আৰু কম দামত আমাৰ বক্স নুমাই আছে বৰ্তমান সন্ধিয়াৰ কাৰণে ভেলাঘৰ বক্স আহি পেলাই বিহু আজি গায়ক মাতছা আজি গায়ক আমাৰ আছে ইয়া বিনীত কলিতা বক্স আহি পেলাই আনন্দন কৰি আছে পুৰা একদম আৰু কিবা কবি নেকি অসমবাসী কওঁ কিবা এটা হ'ব অসমবাসীলৈ আমি ভোগালী বিহুৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু খাব ল'ব লাগে চবে এনজয় কৰিব লাগে আৰু নতুন বছৰটো এয়া বক্স আহি পালে বৰ্তমান ৰাতিৰ কাৰণে এনেকুৱা ৰাতি বেয়া দিম মই গীত গামটো ৰাতি গীত গাবি নেকি গান গাবি মই তিনিটা গীত গাম তিনিটা গীত ক'ব লাগিব বা সঁচা কৈছোঁ ভাঙি দিম বক্স সংগী নেকি কিয়া নাই লো নাই হাই চাৰিটা আছেই এইটো নাই কি বুলি ক'ব এইটো ইংলিছত ঈশান নে কি বুলি কয় ঈশান মানে দক্ষিণীয়া নেকি আমি দুটাই গাম বুজি পাইছেনে যি গীতিলো আমি দুটাই পগলা পগলাকে উঠি পাতে পগলা হৈ যাব লাগিব আমাৰ দৰ্শক পাগলা হৈ যাব লাগিব এয়া ভাত দিলে খাবলৈ একদম পুৰা মাছ আছে এইটো কি ভাত পোহা চাউলৰ ভাত আৰু এইটো কি মাছ এইটো 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 এয়া মাছৰ জোল মাছৰ জোল তাৰপিছত এতিয়া ভাতটো খাওঁ আৰু এইবিলাক শাক চাক দিলে বৰ ধুনীয়াকৈ খাই কেনে আৰু বাৰকাত তিতা এইগিলা পুৰা কালি মাছেদি মানে বঢ়িয়াকৈ বনাইছে এইগিলা এতিয়া খাওঁ আৰু এইগিলা বিহু বতৰ বুলি এনেই খাওঁ নপৰে এইগিলা বস্তু নে কি তাকে খাওঁ আপোনালোকে যদি খাই খাব পাৰে কি কৈছা হে পানী উৰি আছা পিঠা চুঙা কেতিয়া পুৰিবি গায়ক চাব যাবি নে গায়ক মানে চবে চাব যাব লাগিব আৰু গায়ক চবে মানে চটা তটা পিন্ধি লালো এতিয়া যাওঁ আৰু নে কি সি ক'ত গ'ল ভেলাঘৰত আৰু এয়া হ'ল ককা আৰু এতিয়া পিঠা চুঙা বনাব মানে আৰু মানে বক্স বুজি থকাৰ কাৰণে কথাখিনি এনেকৈ হ'ল আৰু এইফালে এয়া ককাই পুৰা এইফালে মানে বাঁহৰ ভিতৰত এয়া খেৰ সোমাই দিলে ককা এইটো এতিয়া কি হ'ব যি এতিয়া পুৰি পেলাই কালিলৈ বিহুৰ দিনাখনে খোৱা হ'ব আমাৰ দৈ গাখীৰ চুৰা তুৰা যোগাৰ কৰিছোঁ সম্পূৰ্ণ কালি গা পা ধুই আৰম্ভ কৰিম আৰু প্ৰায় 10-11টামান বজাৰ হ'ব বঢ়িয়াকৈ এইফালে এয়া চুঙা পিঠা পুৰি আছে বৰ্তমান পকমাত যাবি না যা হে পকমাত যাবি না যা যাবি আৰু এইফালে এয়া মামী আছে পিঠা চুঙা পুৰি আছে আৰু বৰ্তমান আৰু এতিয়া মানে মই এই প্ৰগ্ৰেমত আহি পালোঁ আৰু ইফালে পুৰা ডেন্স কৰি আছে মানে বৰ্তমান আৰু ইফালে মই গানটো মানে বন্ধ কৰি দিছোঁ মানে কপি লাগিবৰ কাৰণে